নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰে চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগতে মোৰ এটা চেনেল আছিলে, চেনেলটো কিবা ইমেইলটোৰ প্ৰব্লেমৰ কাৰণে মই বৰ্তমান ভিডিঅ' দিব পৰা নাই। আপোনালোকে চাইছিলে চাগে, আগৰ ভিডিঅ'টো চাইছিলে। জবলভ আছাম বুলি এটা চেনেল আছিলে, জবৰ বিষয়ে আপডেট দিওঁ আৰু যিকোনো চৰকাৰী হওক বেচৰকাৰী হওক যিকোনো জবৰ বিষয়ে আপডেট দিওঁ। আছাম পুলিচৰ বেছিকৈ দিছিলোঁ। বাকী আপোনালোকে এই চেনেলটো অলপ আগুৱাই নিব, আপোনালোকে নিশ্চয় গম পাইছে। বাকী নিশ্চয় আছাম পুলিচৰ পদ মুকলি হৈ গ'ল। 16 তাৰিখে লাষ্ট ডেট এপ্লাই, 16 জানুৱাৰী, মুঠতে 1 মাহ দিছে। কি হয়, আমাৰ আছাম পুলিচৰ ফিজিকেল টেষ্টৰ বিষয়ে বহুতে কৈ আছে কেতিয়া আৰম্ভ হ'ব। মোৰ মতে নিশ্চয় এপ্ৰিল মাহত আছাম ইলেকশ্যন অনুষ্ঠিত হ'ব, নিশ্চয় গম পাইছে, বিধানসভা ইলেকশ্যন। তাৰপিছতে নতুবা তাৰ আগতে আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব পাৰে, ৰিটেনটো পিছতো হ'ব পাৰে। নতো আকৌ এবাৰ ফৰেষ্টত 2-3 মাহৰ ভিতৰত সম্পূৰ্ণ কৰি দিছিলে। যদি সেইটো হয় ভালেই কথা, আমাৰ যিমানে সোনকালে হয় সিমানেই ভাল কথা, নিশ্চয় গম পাইছে। আপোনালোকে যিমান পাৰে ভালদৰে এপ্লাই কৰিব। এইবাৰ বহুতেই কম পোষ্ট আহিছে, আপোনালোকে নিশ্চয় গম পাইছে। প্ৰত্যেকবাৰে মানে মই ভাই দিওঁগৈ, তাৰপিছত মোৰ নামটো নাহে, নিশ্চয় গম পাইছে। আপোনালোকৰ কাৰ তেনেকুৱা হৈছে ক'বচোন। যোৱাবাৰ ফৰেষ্টৰ দিলোঁ ভাইভাৰ, AFPF আৰু ফৰেষ্ট গাৰ্ডৰ, তাত নাহিলে মোৰ নাম। এইবাৰ ABত নাহিলে, যেনিবা UBত দিলোঁ। মই চিনা পচাৰ মাৰিব নোৱাৰা কাৰণে ABত নাহিলে পোষ্ট মোৰ ৰিটেন দিবলৈ, কিন্তু UBত ভাইভা দিলোঁ, ৰিটেন পাছ কৰিলোঁ, ভাইভা দিলোঁ। বাকী আপোনালোকে চাব, এইটো আমাৰ টেক দেখিছে, এজন ওলাইছে 6:30 বাজিলে আৰু এইটো মন্দিৰৰ পিছফালতে আমাৰ দৌৰটো ৰানিংটো অনুষ্ঠিত হয়, মানে আমি দৌৰি থাকোঁ একেৰাহে। বাকী আমাৰ ফিল্ডখন জোখুৱাই আছে, মই যিমানটো দৌৰোঁ মানে সিমানটো জোৰতে দৌৰিবলৈ চেষ্টা কৰোঁ, মেইন ফিল্ডত য'ত আমাৰ ইণ্টাৰভিউটো হয়, নিশ্চয় গম পাইছে। বাকী এইটোৱে এটা সৰু ভিডিঅ' আছিলে, এনেকুৱা ধৰণৰ আপডেট দি থাকিম একেৰাহে। এতিয়া আহিছোঁ যেতিয়া এনেকুৱা ধৰণৰ আপডেট আগতেও দি আছিলোঁ, কেনেকৈ আপোনালোকে লং জাম্প মাৰিব পাৰিব, কেনেকৈ দৌৰ মাৰিলে আপোনালোকৰ এক্সিলেণ্ট আহিব। এইবাৰতো আপোনালোকে নিশ্চয় গম পাইছে যোৱাবাৰ কিমান কাট অফ গৈছিলে ৰানিঙত, ফিজিকেল টেষ্টত। এইবাৰতো পোষ্ট কম, তাতকৈ অধিক যাব। সেইকাৰণে আপোনালোকে যিমান পাৰে লাগি থাকক। এইটো আছিল এটা সৰু ভিডিঅ', ধন্যবাদ।